What is up guys, welcome to my vlog. আৰু আজি মই উঠিলো উঠতে অলপ দেৰি হ'ল আৰু মই আজি ভিডিওটো এতিয়ালৈকে আপলোড হোৱা নাই মই ৰাতি আপলোড দি থৈছিলো কিন্তু ৰাতিপুৱা চাও যে উঠি নেটৱৰ্ক কানেকচন ইজ লষ্ট তাৰ পিছত এতিয়া মই আৰু নতুনকৈ আপলোড দিছো চাও আজি টাইমত আহা নাই তাৰ বাবে দুখিত মই কেতিয়ালৈকে আহে ভিডিওটো আৰু আজি ডাউৰিয়া কৰি আছে নেটৱৰ্কটো বহুত স্লো সিগনেলটো বহুত স্লো হৈ আছে তো চাও কেতিয়া আহে ভিডিওটো আৰু মই এতিয়া চাহ খাও তো চাই থাকক ভিডিওটো ৰাতিপুৱা উঠি এনেকুৱাকৈ ফুলবোৰ ফুলি থকা দেখিলে মনটো বহুত ভাল লাগিছে চাওকচোন কি ধুনীয়াকৈ ফুলবোৰ ফুলি আছে এনেকুৱা নালাগে নে ফুলবোৰে হাঁহি আছে সূৰ্যৰ পিনে চাই মই আহিছো আমাৰ ঘৰৰ বাৰীৰ পিছপিনে মই ভিডিওটো ৰাতিপুৱা 8:30 বজাত আপলোড দিব ট্ৰাই কৰি আছো আপলোডে হোৱা নাই নাজানো কিয় মোবাইলতো ললো মোবাইলটো আপলোড দিব ট্ৰাই কৰিলো নেটটোত প্ৰবলেম দি আছে কিবা 2% 3% আপলোড হৈছে তাৰপিছত ষ্টপ হৈ যায় বৰ ৰখি যায় তাৰপিছত লেপটপত ট্ৰাই কৰিলো লেপটপতো সেম ইছ্যু 3-4% আপলোড হয় তাৰপিছত ৰখি যায় এতিয়া 1:30 বাজি গ'ল তাতে ৰখি বাহিৰত ওলাইও যোৱা নাই আজি মই সেইটো আপলোড দিব ট্ৰাই কৰি আছিলোঁ আপলোডে হোৱা নাই তো এতিয়া ভাত খাওঁ ভাত খাই আৰু এবাৰ আপলোড দিব ট্ৰাই কৰিম তো তেতিয়ালৈকে ভিডিওটো চাই থাকক তো ভাত চাত খাই আপলোড দিলোঁ ভিডিওটো ফাইনেলি আপলোড হ'ল মানে মাৰ ৱাইফৰ কানেকশ্যন ট্ৰাই কৰিছিলোঁ এবাৰ তো মাৰ ৱাইফৰ কানেকশ্যন ষ্টাৰ্ট কৰি তাতেও শ্ল' হৈ আছিল কিন্তু মই মাৰ তাত ফোন কৰি চালোঁ এবাৰ তো ফোন কৰি চাওঁতে নেটটো স্পীড হৈ গ'ল তো মানে এইটো এটা ট্ৰিক হয় যেতিয়া আপোনাৰ ৱাইফাই কাম নকৰে তেতিয়া সেইটো ফোনত এবাৰ ফোন কৰি দিব তেতিয়া ৱাইফাইটো বহুত বাঢ়ি যাব স্পীডটো তো এনেকৈ আপলোড হ'ল এতিয়া ওলাই আহিছোঁ আৰু হিৰকে ফোন কৰিছিল ফিল্ডত বোলে চববিলাক বহি আছে তো তহঁতৰ ঘৰৰ পৰা তৰমুজ আন মোক স্কুটিত লৈ আহিব দিছে 3টা তৰমুজ কিন্তু মই নোৱাৰোঁ বুলি কৈছোঁ তহঁতে মানুহ পঠা কাৰণ মই ইমান তৰমুজ দাঙিব নোৱাৰোঁ 3টা তৰমুজৰ কমচে কম 15-20 কেজি হ'ব তো সিহঁতে ইন্দ্ৰজিত আৰু জোনমণিক পঠাই দিলে তো সিহঁতৰ দ্বাৰা তৰমুজকেইটা আনালোঁ তো তাতে খাবই এতিয়া সিহঁতে গোটেইকেইটা ল'ৰা বহিছে আৰু ইয়াতে এইকেইটা এই হাতেৰে তৰমুজ মিক্স কৰি আছে জুচ বনাই আছে এয়া আমাৰ মহাপুৰুষ শ্ৰীমন্ত হীৰক ঠাকুৰীয়া এইটো দিয়া হ'ব ভিডিঅ'টো পৃথিৱীত এনেকুৱা লেতেৰা মানুহ দেখিছেনে ক'ৰবাত अबे साले তো আপোনালোকে যে দেখি আছে তৰমুজৰ ওপৰত ইমান অত্যাচাৰ কাৰণ এটা ৰিজন আছে আমাৰ দেউতাই 2 বিঘা খেতি কৰিছিল তাৰে এটাও বিক্ৰী নহ'ল বুজি পাইছে কাৰণ লকডাউন তো ইমান অত্যাচাৰ সেইকাৰণে হৈছে তৰমুজৰ ওপৰত ये बिक गई है गवर्नमेंट अब गवर्नमेंट में कुछ नहीं है ये सारे मिलके हमको पागल बना रहे हैं के बच्चे हेलो माइक टेस्ट আল্টিমেটলি বুজি পাইছে নে আমি তৰমুজৰ গোটেইখিনি লোকচান খাইছোঁ এইটো লেভেল 3 হেলমেট পাবজিত নতুনকৈ আহি আছে এইটো ইণ্ডিয়া ভাৰ্চনত পিছত এটা আপোনালোকে প্ৰথমতে খেলব কাৰণ পিছত তৰমুজবিলাক শুকলি হেলমেটবিলাক দুৰ্বল হ'ব মস্ত জোক মাৰা Dayang. Hey.
মোবাইলটো Big পচিল fan, big fan. 10টা লাইক দিছি খাই বঢ়িয়া লাগছে 10টা লাইক দিছি মই ধন্যবাদ। লাইক আকৌ সময় চকলেট সাবস্ক্রাইব খাওয়া যাবে চকলেট দিম দে 10টা দিব লাগিব বাই 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 মই ভিডিঅ'টো আপলোড কৰোঁতে এটা কথা পাহৰি গ'লোঁ আমাৰ স্কুটিখন ধুবলগীয়া আছিলে স্কুটিখন বহুত দিনৰ পৰা লেতেৰা হৈছে তো সেইখন ধুই দিওঁ আবেলি হৈ গ'ল আইতাই মোৰ ভিডিঅ' চাই আছে মাৰ ফোনত পুৰা মনোযোগ দি চাই আছে আকাশখন কি ধুনীয়া হৈছে এতিয়া আমাৰ ঘৰৰ সন্মুখৰ পৰা ইমান ধুনীয়া ছানছেট হোৱা দেখি মই ৰ'বই নোৱাৰিলোঁ গাটো ধুই আহি গ'লোঁ আপোনালোকক মই ঘৰৰ আগৰ পৰা দেখাইছোঁ কেনেকুৱা হৈ আছিলে তই পথাৰ আহি গ'লোঁ এতিয়া স্কুটিখন লৈয়ে স্কুটিখন ধুইছিলোঁহে জাষ্ট শুকাবই নাপালে লৈ আহিলোঁ তো এইখিনিতে আপোনালোকক মই এটা ফান ফেক্ট কওঁ আৰু ফান ফেক্টটো হৈছে এনেকুৱা যে নৰ্মেল মানুহতকৈ এজন ফটোগ্ৰাফাৰে 5তকৈ 6 গুণ বেছি ছানছেট আৰু ছানৰাইজ দেখে মোৰ চকুৰ আগতে এটা ধুনীয়া ছানছেট আজিৰ বাবে নাইকিয়া হৈ গ'ল আৰু এনেকুৱা ছানছেট আৰু কেতিয়া নাপাওঁ ছানছেটবিলাক সদায় ইউনিক ছানছেট আৰু ছানৰাইজবিলাক সদায় বেলেগ বেলেগ হয় কেতিয়াবা ছানছেটটো বেছি ৰঙিল হয় কেতিয়াবা ছানছেটটো পূৰা ডাল কালাৰ হয় কিন্তু সদায় ইউনিক তো সেইকাৰণে মই ছানছেট আৰু ছানৰাইজ বহুত ভাল পাওঁ কিবা এটা নতুন দেখিবলৈ পায় আৰু ছানছেটবিলাকে আপোনালোকক মানে নিজৰ জীৱনটোৰ বিষয়ে শিকায় ধৰক সদায় ৰঙিল হৈ নাথাকে ছানছেটটোৰ নিচিনাকৈ জীৱন তো কেতিয়াবা জীৱনত বেয়া দিনো আহে তো সেইবিলাকক আমি সদায় পাৰ কৰিব শিকিব লাগে আমি তাৰ সন্মুখীন হ'বলৈ শিকিব লাগে তো ঠিক তেনেদৰে আমাৰ ছানছেটটো সেইটোৱে শিকায় আমাক তো আপোনালোকে এনজয় কৰিব ছানছেট দেখিলে মানে ঘৰৰ ভিতৰত বহি নাথাকিব ওলাই যাব পথাৰলৈ য'ত নদী আছে যি আছে ওলাই যাব ওলাই যায় ছানছেটটো সদায় উপভোগ কৰিব ট্ৰাই কৰিব মনটো বহুত ভাল লাগে আজিৰ ভিডিঅ'টো এইখিনি আছে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেতিয়ালৈকে বাই বাই